জুই জুই মঙলদৈ মাছ মজুৱাত জুইৰ লেলিহানে ছানি ধৰিছে এখন বিপণী। গ্ৰীণ হাউচ মঙলদৈ নামৰ এই বিপণীখনত জুয়ে এইদৰে ছাৰখাৰ কৰিছে বিভিন্ন সামগ্ৰী। জগন্নাথ বৰা আৰু কীৰ্তি বৰাৰ স্বত্বাধিকাৰীত থকা গ্ৰীণ হাউচ মঙলদৈ। এই দোকানখন আছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মঙলদৈ সংমণ্ডলৰ ওচৰতে। আৰু যোৱা নিশা এইখনতেই জুই লাগি ধ্বংসস্তূপত পৰিণত হৈছে গ্ৰীণ হাউচ মঙলদৈ। প্ৰায় ৭৫ লাখ টকাৰ সা সামগ্ৰী জুইত যোৱা যায়, কিন্তু সৌভাগ্যৰ বিষয় যে কোনো লোক হতাহত হোৱা নাই বা এই দোকানখনৰ ওচৰতে থকা কিছুমান দোকানতো জুই লেলিহানে ছানি ধৰা নাছিলে বা তেওঁলোকৰ পৰিয়ালটো তাতে থাকে দোকানখনৰ পিছফালেই। তেওঁলোকক প্ৰথমভাৱে ৰক্ষা পৰে। ৫খন অগ্নি নিৰ্বাপকৰ বাহিনীৰ গাড়ীয়ে এই জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে। যে দেখিছে আপোনালোকে কেনেদৰে বস্তু সামগ্ৰী জুইৰ লেলিহানে ধ্বংসস্তূপত পৰিণত কৰিছে। আচলতে এইখন এখন চেনিটেৰী বা আমাৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰ দোকান। প্লাষ্টিকৰ কিছুমান পাইপৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী আছিলে। গতিকে এই দোকানখনতেই এইদৰে জুয়ে ধ্বংসস্তূপত পৰিণত কৰিলে। প্ৰায় ৭৫ লাখ টকাৰ সামগ্ৰী নষ্ট হোৱা বুলি দোকানখনৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ কীৰ্তি বৰাই জানিবলৈ দিছে। এয়া দোকানখনৰ দৃশ্য, সঁচাই হৃদয় বিদাৰক ঘটনা। আৰু শ্বৰ্ট চাৰ্কিটৰ জৰিয়তে এনেদৰে জুই ধ্বংস হোৱা বুলি আমি অনুমান কৰিছে আমাৰ স্বত্বাধিকাৰীয়ে। এয়া চাই আছে গণযুক্ত আছাম নামৰ ইউটিউব চেনেলটো। এই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক এই দৃশ্যখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সকলোৱে সাৱধান হওক যাতে আগলৈ এনেধৰণৰ জুই লেলিহানে কাৰো ধ্বংস নকৰে, তাকেই কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।